নমস্কাৰ। আজি ফাগুন মাহৰ 7 তাৰিখ 20 ফেব্ৰুৱাৰী সোমবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2023 ইংৰাজী চন। আজি সূৰ্য উদয় 5:56 23 ছেকেণ্ডত, সূৰ্য অস্ত 5:12 53 ছেকেণ্ডত। আজি অমাৱস্যা তিথি, দিনৰ ঘণ্টা 12:35 54 ছেকেণ্ডলৈ, নক্ষত্ৰ ধনিষ্ঠা, দিনৰ ঘণ্টা 11:46 12 ছেকেণ্ডলৈ। আজি জন্মত কুম্ভ ৰাশি, মৰণত দোষ নাই। আদ্য ঋতু হ'লে 7 দিনীয়া সুভগা যোগ, দিনৰ ঘণ্টা 11:46 12 ছেকেণ্ড যোৱাত 12 দিনীয়া দুৰ্ভগা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মীয় বিৰোধ, প্ৰতাৰিত, মনত সন্দেহ আদি অশুভফলৰ প্ৰভাৱ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যত সাফল্য, মনত উঠা, সম্পদ লাভৰ যোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰোগ ভয় কাৰ্যনাশৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আশা পূৰণ, মনোবল বৃদ্ধি, সুখ ভোগৰ যোগ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চকু ৰোগ, নানান অশান্তি, বয়ৰ যোগ দেখা যায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ বৃদ্ধি, নানান ক্ষতি, বিবাদৰ যোগ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সুখ ভোগ, হাহাৰ জ্বলা, মনত উঠা আদি শুভফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আনৰ দ্বাৰা ক্ষতি, প্ৰতাৰিত, উদ্বেগ আদি অশুভফলৰ প্ৰভাৱ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ নিজ কৰ্মত মন, মতানৈক্য, দুঃসংবাদ প্ৰাপ্তিৰ যোগ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাহন ভয়, বিবাদ, বয়ৰ যোগ পৰিলক্ষিত হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিপদৰ শংকা, নানান চিন্তা, উদ্বেগ আদি অশুভফল। মীন ৰাশিৰ জাতক জাতিকাসকলৰ হতাশা, গৃহ অশান্তি, ধনক্ষয়ৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।